ना ओटीपी नहीं आया। नहीं आया? Hey guys, good morning. Welcome back to my YouTube channel Life with Dipanta and Family Vlogs. আৰু আপোনালোকৰ সকলোলৈকে মোৰ ফালৰ পৰা হেপী বহাগ বিহুৰ সকলোলৈকে মোৰ ফালৰ পৰা ধুনীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকৰ তাত বহাগ বিহুৰ প্ৰস্তুতি কেনেকৈ চলিছে প্লিজ কমেণ্ট কৰি জনাব। আৰু আজিৰ ভিডিঅ'টো মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ, আৰম্ভ কৰি দিছোঁ, মানে এতিয়া হৈছে 7:08 আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো কিবা এটা টুইষ্ট কৰিম বুলি, মানে মোৰ হাজবেণ্ডৰ নোকোৱাকৈ মানে মই মানি উইথড্ৰ কৰিম মোৰ হাজবেণ্ডৰ এটিএমৰ পৰা। মানে মোৰ হাজবেণ্ডৰ এটিএমটো মোৰ লগত থাকে যিহেতু, চ' ভাবিলোঁ আজি মই এওঁ মানে অকণমান খং উঠাওঁ। মানে খং উঠিবনে নুঠে নাজানো বাৰু, কিন্তু মই বেলেগ দিনা মানে যেতিয়া মই পইচা উইথড্ৰ কৰোঁ তেতিয়া আকৌ মোৰ হাজবেণ্ডক মই সদায় কওঁ মানে মই আজি পইচা ওলাম, ইমান ওলাম, কিহৰ কাৰণে ওলাম, সকলোবিলাক মই তেওঁক কৈ দিওঁ, তাৰপিছতে মই ওলাওঁ। কিন্তু মানে মই আজি ভাবিছোঁ মই নোকোৱাকৈ ওলাই চাওঁ এওঁৰ কেনেকৈ টাইপৰ ৰিয়েকশ্যন কৰে মোৰ ওপৰত। মানে মোক গালি পাৰিব, খং কৰিব, নে ভালকৈ ক'ব, কি ক'ব মই নাজানো, নে লগালগ ফোন কৰি মোক সুধিব, কাৰণ অ'টিপিটোতো এওঁৰ মোবাইলতহে যাব। চ' বলক আজিৰ ভিডিঅ'টো কিবা এটা ইণ্টাৰেষ্টিং হ'ব যেন পাইছোঁ। আৰু মই ভিডিঅ' ৰেকৰ্ড কৰিম এটিএমতো, কিন্তু বতৰটোহে চাথ দিবনে নাই সেইটোৱে মোৰ টেনশ্যন, কাৰণ বৰষুণ দিব যেন পাইছোঁ। আৰু এয়া হৈছে মোৰ হাজবেণ্ডৰ এটিএম। মানে আজি ভাবিছোঁ ঠিকছে ওলাম আৰু পইচা ওলাম, মানে নোকোৱাকৈ। তাকো মোক ভয়ো লাগিছে মনে মনে কি যে ক'ব, কাৰণ আজিলৈকে মই নোকোৱাকৈ পইচা ওলাই পোৱা নাই, সেইটো কাৰণে মোক ভয় লাগি আছে। কিন্তু কৰি চাওঁ কেনেকৈ ৰিয়েকশ্যন কৰে এওঁ। চ' প্লিজ গাইজ মোৰ ভিডিঅ'টো প্লিজ আপোনালোকে চাই থাকিব, আজিৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আৰু যেতিয়াই বৰষুণটো ৰখি যায় তেতিয়া ওলাই যাম আৰু স্কুটিখন লৈ যাম বুলি ভাবিছোঁ, কিন্তু স্কুটিখন লৈ যাব পাৰিম নে নাই চাওঁ। আৰু এতিয়া মই চাহ খাই আহোঁগৈ, চাহ খাই মেলি মই ৰেডি হৈ লওঁ। গাইজ ব্ৰেকফাষ্টত যদি আপোনালোকে বিস্কুট চিস্কুট খাই প্লিজ নাখাব, মানে দেশী থলুৱা খাদ্য খাব। চাওক, চিৰা লৈছোঁ, ইয়াতে ভৰাইছোঁ কল, গুড় আৰু পূৰা মিহলি মেলি ঠিকছে ধুনীয়াকৈ খাব। এইটো এটা প্ৰটিনো হয়, হেল্ডি ব্ৰেকফাষ্টো হয়। চ' বৰ্তমান মই ৰেডি হৈ গ'লোঁ আৰু আপোনালোকক লগ পাই আছোঁ ডাইৰেক্ট এটিএমত। বলক। আৰু আপোনালোকে দেখিব পাৰিছে নহয়, মই যি ফূৰ্তিত সোমাই গৈছোঁ SBI গলিলৈ। মানে এইটো হৈছে আমাৰ শদিয়াৰ চাপাখোৱা SBI ব্ৰাঞ্চলৈ যোৱা গলি হয়। আৰু এইফালৰ পৰা যি ফূৰ্তিত গৈ আছিলোঁ, কিন্তু লাষ্টত মন চন ভাঙি গ'ল, য'ত নেকি SBI এটিএমখনে একদম ডাঙৰ তলা দি তালা মাৰি থোৱা আছে। একদম মন বেয়া লাগিলে, তাতো পইচা নাপালোঁ, ওলাব নোৱাৰিলোঁ। আৰু ওচৰতে আৰু এখন এটিএম আছিলে, তালৈ গৈ চালোঁ, কিন্তু তাতো কেছ নাপালোঁ। একদম ভাগ্যখন বেয়া, একদম মন চন ভাঙি আহিছোঁ। আৰু কিন্তু হাৰ নামানি আৰু এখন এটিএমলৈ গ'লোঁ, তাতো নাপালোঁ, কিন্তু লাষ্টতহে উপায় নাপাই পালোঁ। আৰু গাইজ মেইন SBI গৈছিলোঁ, তাত বন্ধ, সেইকাৰণে বেলেগ এটা এটিএমত গৈ চাই লওঁগৈ। বেলেগ এটা এটিএমত গৈ চাওঁ, এতিয়া পাম নে নাপাম চাই লওঁ দেই গাইজ। দেখাই দিছোঁ আপোনালোকক, এইফালে আকৌ ওলাই গৈ আছোঁ খোজকাঢ়ি। ইমান ধুনীয়া এনভাইৰনমেণ্ট চাওক আমাৰ শদিয়াখনৰ SBI গলি, ইমান ধুনীয়া পৰিৱেশ। আজি পইচা ওলাব পাম নে নাই জানো। আৰু দেখিছে নহয়, মই হাৰ নামানি একদম কিমানখন যে এটিএমত সোমাই পইচা ওলাবলৈ চেষ্টা কৰিলোঁ, কিন্তু বিহুৰ বতৰত একদম পইচা মানে এটিএমে ভিখাৰী হৈ গৈছে। মানে সেইটো কাৰণে এটিএমতো পইচা নাই দেখাই আছে, কিন্তু ভাগ্য ভাল যে লাষ্টত পালোঁ। Please enter your PIN. Please wait. Please take your card. Please take your cash.
গাইজ পইচা ওলাই ল'লোঁ হাজবেণ্ডৰ ATMৰ পৰা এতিয়া বজাৰ কৰি ল'ম বলক হাই গাইজ দোকান সোমাই লওঁ বস্তু কিনি লওঁ এইখন দোকানেই যি মই বজাৰ কৰিব পাৰিলোঁ বাকী পাৰ্লাৰটো সোমাব বিচাৰিছিলোঁ কিন্তু তাতো ঢেৰ লাইন আৰু বাকী বজাৰটো ক'বই নালাগে আৰু গাইজ ঘৰ আহি পালোঁ জাষ্ট ইমান বিহুৰ বতৰ আৰু বজাৰত কিমান ভিৰ মানুহ সেইকাৰণে বেছি বজাৰ কৰিব নোৱাৰিলোঁ ফল মূলৰ বজাৰ আৰু চব্জি বজাৰটো একোৱে নকৰিলোঁ আৰু এইবিলাক আনিছোঁ আৰু ঘৰত খোৱা বস্তু কিবা কিবি এইবিলাক প্ৰথমতে এয়া মুড়ি লাডু লৈ আহিছোঁ খাই মই বহুত বেছি ভাল পাওঁ আৰু মোৰ ছোৱালীৰ কাৰণে এয়া এইটো আৰু ঘি আনিছোঁ আৰু কিবা এয়া পানীত তিয়াই খাবলৈ হানি আৰু লৈছোঁ চুজি বেচন কেঁচি এটা আনিছোঁ ৰাজমাহ বাদাম ডেটল মুগ ডাল আনিছোঁ আৰু এয়া নাৰিকল তেল সৰুকৈ এটা আনিছোঁ চাই লওঁ কেনেকুৱা আছে আৰু চব গুটি লং মুগ ডাল গ্ৰীণ ডাল আনিছোঁ আৰু এইফালে জুনিয়ৰ হৰলিক্স পোৱালিটোৰ কাৰণে আৰু এইটো ৱালনাট আজৱাইন কিবা পোৱালিটোৰ কাৰণে আনিছোঁ আৰু ব্লেক পেপাৰ এইটো খতম আৰু নাৰিকল দুটা আনিছোঁ আৰু এইটোৰ ভিতৰত আছে আৰু এইফালে কিবা কিবি চকলেট আনিছোঁ কিন্তু পোৱালিটো এতিয়া ইয়াতে আছে কাৰণে তাক দেখালে নহ'ব এতিয়া চব খাই দিব পাছত লাহে লাহেকৈ দিম আৰু গাইজ বিহু বজাৰ যিহে মানুহ ভৰ্তি মানে মোৰ আৰু বতৰ চাব পাৰে আপোনালোকে কেনেকুৱা বতৰ হৈ আছে এইফালে একদম মই যাওঁতে অকণমান কিনকিনীয়া বৰষুণ দিছিলোঁ অকণমান তিতিলোঁ কাৰণে পূৰা চৰ্দি লাগি গ'ল গাটো একদম বেয়া লাগি গ'ল আৰু মোৰ হাজবেণ্ড এতিয়ালৈকে ফোন কৰা নাই মানে সোধাও নাই মেছেজ গৈছেনে নাই গম নাপাওঁ কিন্তু এতিয়ালৈকে ফোন কৰা নাই মই ভাবিছোঁ কি তাতে ওলোৱা টাইমতে ফোন কৰিব বুলি কিন্তু এতিয়ালৈকে ফোনেই কৰা নাই চ' মই ভাবিছোঁ এতিয়া মই নিজেই ফোন কৰি সুধি চাওঁ মানে প্ৰথমতে নুসুধোঁ কিন্তু এনেই কথা পাতি চাওঁ নৰ্মেলি তাৰপিছত তেওঁ সুধিবনে কি ক'ব নাজানো আৰু পাছত নিজেই মই ক'ব লাগিব যেন পাইছোঁ আৰু চ' এইখিনি হৈছে আজিৰ বজাৰ এইখিনি হৈছে আজিৰ বজাৰ ইয়াত নাৰিকল ৱালনাট বাদাম কিবা কিবি মই ভাবিছোঁ ডায়েট ষ্টাৰ্ট কৰিম কাইলৈৰ পৰা বহুত দিন হৈ গ'ল কি খাই আছোঁ চ' মোৰ ৱেইট বহুত বেছি মানে বাঢ়ি গৈছে সেইটোকে মোৰ চুলিৰ অৱস্থা নোহোৱা হৈ গৈছে মানে একদম বাহিৰত গ'লে এনেকুৱা হয় আৰু সেইকাৰণে মোৰ ৱেইট বেছি হৈ গৈছে সেইটো কাৰণে মই ভাবিছোঁ অকণমান কণ্ট্ৰল কৰিম কিবা এটা ডায়েট কৰি লওঁ নিজৰ কাৰণে চ' গাইজ বাহিৰত যিহে ঠাণ্ডা বৰষুণ ভাল যে মই বৰষুণৰ আগতে ঘৰ আহি পালোঁ চ' এতিয়া গৰম চাহ লাল চাহ অকণমান খাই দিওঁ বুলি ভাবিছোঁ পূৰা মানে ইমান ভিতৰলৈকে ঠাণ্ডা সোমাই পূৰা হাঁচি আৰু পূৰা জ্বৰ হ'ব যেন পাইছোঁ এনেকুৱা গা বেয়া হৈ গ'ল মানে ইয়াৰ পৰিণাম মই ভুগি গৈছোঁ মানে হাজবেণ্ডক লোটা নোকোৱাকৈ পইচা ওলোৱাৰ মানে পৰিণাম মোক ভগৱানে চাজা দি দিছে মানে বা ঠিক আছে যি কিনিব আছে কিনিলোঁ কিন্তু মই অকল ফ্ৰুটছ কিনিবলৈ থাকি গ'ল আৰু চব্জি বজাৰ কৰিবলৈ থাকি গ'ল মানে আজি বজাৰ মানে ফুল অকলে যে গ'লোঁ মানে মোৰ বেন বাজি গৈছে ইমান বস্তু দাঙি মেলি অকলে ৰাস্তা ক্ৰছ কৰিব নোৱাৰিছোঁ ইমান বেছি মানে ভৰ্তি মানুহ যিহেতু বিহু আৰম্ভণি সেইকাৰণে সকলোৱে বজাৰ কৰিছে ঘৰৰ কাৰণে আৰু ঘৰৰ কাৰণে বজাৰ কৰিছে ইফালে ট্ৰেফিক জাম ৰাস্তা ক্ৰছ কৰিব নোৱাৰা আৰু দোকানত সোমাবলৈ জেগা নাই
কি কৰি উপায় নাই সেইকাৰণে কাইলৈ স্কুটি যাম ৰাতিপুৱাই যাম ফল মূল ছোৱালীজনীৰ কাৰণে ফ্ৰুটছ কিনিব আছে আৰু কিবা কিবি কিনিব আছে এইখিনি কিনিমগৈ আজি ইমানেই আৰু হাজবেণ্ডে এতিয়ালৈকে কল কৰা নাই এইটো এটা মানে বহুত ডাঙৰ ৰহস্য হৈ গৈছে মোৰ কাৰণে বা ঠিক আছে হাজবেণ্ডে যদি কল কৰা নাই ময়ো কল কৰি চাম এতিয়া অলপ আগতে কল কৰিছিলোঁ কিন্তু ফোনটো নুঠালে মানে বিজি আছে যেন পাইছোঁ চ' তেওঁ কেতিয়া কল বেক কৰে গম নাপাওঁ সুধি চাম মানে কি বা কয় এতিয়া গমেই নাপাওঁ নহয় এতিয়া ভয়ো লাগিছে মনটো বাট ঠিক আছে চাহটো এনজয় কৰি লওঁ পাছত লগ পাই আছোঁ আপোনালোকক মোৰ হাজবেণ্ডে যে কল কৰিব সেইটো কোনো ঠিকনা নাই সেইটো কাৰণে মই এতিয়া নিজে কল কৰি চাওঁ অপেক্ষা মানে সিমান নাই আৰু অপেক্ষা কৰিব নোৱাৰিছোঁ আৰু গমেই নাপাই চাগে মানে ডিউটিত আছে চাগে ফোনটো লাগিছে দেই ৰ'ব हेलो हेलो हाँ कहाँ हो हाँ कहाँ हो मैं गाड़ी में हूँ अच्छा गाड़ी में हाँ कहाँ जा रहे हो क्या कहाँ जा रहे हो अच्छा तुम्हारा उधर कुछ मैसेज आया क्या अभी हाजिर है क्या क्या अभी हाजिर है क्या नहीं मतलब तुम्हारा मोबाइल में कुछ मैसेज आया था कुछ ओटीपी वगैरह ओटीपी वाला ओटीपी देखा नहीं क्या तुम ना ओटीपी नहीं आया नहीं आया नहीं आया मैंने पैसा निकाला था एटीएम से ओटीपी नहीं आया आजकल है ना बैंक बोलो नहीं एक रखा है कि क्या क्या आजकल बैंक वाला ने वो कर रखा है जिसका वाइफ पैसा निकलता है अपना हब्बी के एटीएम से उसका ओटीपी नहीं आता है अरे नहीं इसका मतलब ओटीपी आ गया है ना देख लिया था तुमने हाँ मैं देख लिया ओटीपी आ गई ओटीपी तो फिर तुमने पूछा भी नहीं तुमने पैसा निकाला कि नहीं करके पूछा नहीं मुझे कॉल करके मैं अरे मैं उधर पैसा निकाल के शॉपिंग वगैरह कर लिया ना उसके बाद घर आके वेट कर रहा था कि तुम कॉल करोगी और मुझे पूछोगे कि क्यों पैसा क्यों निकाला था किस लिए निकाला करके पूछेगा करके वेट कर रहा था लेकिन तुमने कॉल नहीं किया ना इसलिए मैं खुद कॉल करके पूछ रही हूँ अच्छा मैं इसलिए नहीं पूछा कि क्योंकि काफी टाइम से तूने पैसा निकाला नहीं है कुछ जरूरत पड़ी होगी तुमको इसलिए मैंने कॉल करके पूछा नहीं है क्योंकि जो भी मेरा है वो तेरा है जो भी तेरा है वो मेरा है वो हम दोनों का है वो नुकू का है रहने दे ज़्यादा बकबक मत कर ठीक है अभी अभी कितने बजे पहुंचेगा और 2 घंटा लगेगा अच्छा ठीक है पहुंच के कॉल करना ओके ठीक है बाय গাইজ তাৰমানে খং নাই কৰা দেই মানে মই আগতেও তেনেকৈ ওলাই পাইছোঁ বাৰু কিন্তু নোকোৱাকৈ নহয় মই দুদিনমান আগত কৰিছিলোঁ কিন্তু ওলোৱা টাইমত নাই কোৱা তেনেকৈ খং নকৰে বাৰু কিন্তু মই ভাবিছিলোঁ কি মানে যোৱাকালি মই এনেই কাজিয়া এটা কৰিছিলোঁ চ' সেই কাজিয়াৰ চলেৰে মই মানে আজি নোকোৱাকৈ পইচা ওলাই দিলোঁ তো খং কৰিব নেকি বুলি ভাবিহে মই ভিডিঅ'টো বনালোঁ কিন্তু খংটো নাই কৰা বাৰু থামছ আপ ঠিকে আছে খং চং নাই কৰা থেংক ইউ মই বাচি গ'লোঁ চ' গাইজ আজিৰ ভিডিঅ'টো ইমানেই আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম আজিলৈ আহিছোঁ বাই